ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱ আৰু লগতে আমাৰ কৃষি মন্ত্ৰী অতুল বৰাদেৱলৈ নমস্কাৰ যাচিলোঁ। প্ৰথমে আমাৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আজি কিছুমান কথা মই উনুকিয়াই দিবলৈ বিচাৰিছোঁ আমাৰ চৰকাৰলৈ। আমাক কিছুমান সহায় লাগে। আজি মই এজন গাহৰি পালক। আজি অসমত গাহৰি পালকসকলৰ পালকসকলে বহু অসুবিধাৰ সন্মুখীন হৈছে। আজি আমি বহু কষ্ট কৰি নিজৰ এটা উদ্যোগ গঢ়িবলৈ চেষ্টা কৰিছোঁ। এই উদ্যোগবিলাকেৰে আমি বহু লোকক সংস্থাপন দিব পাৰিছোঁ আৰু লগতে এটা উদাহৰণ হিচাপে থিয় হ'ব পাৰিছোঁ যে হয়, আমি অসমীয়াও ব্যৱসায় কৰিব পাৰিম। কিন্তু এজেগাত গৈ আমি থমকি যাবলগীয়া হৈছে। আমাৰ গাহৰিৰ এই সময়ত দেখা দিয়া আটাইতকৈ মাৰাত্মক ৰোগ স্বাইন ফিভাৰ, যিটোক আমি গাহৰি জ্বৰ বুলিও কওঁ। সেই ৰোগটোৰ প্ৰতিষেধক আমি বিচাৰি পাবলৈ নাই। আজি সকলো পালকে বিভিন্ন আমাৰ বিভাগৰ ওচৰত গৈ হাবাথুৰি খাইছে এই অকল প্ৰতিষেধকটোৰ কাৰণে। আজি মোৰ বন্ধু যিসকলে হাৰিয়ানা, দিল্লী, পঞ্জাৱত গাহৰি পালন কৰি আছে, তেখেতসকলে অতি সহজেৰে সেই ভেকচিনটো চৰকাৰ ফালৰ পৰা পাবলৈ সক্ষম হৈছে। আজি দুখ লাগে যে বিভিন্নজনৰ আমাৰ পালকসকলৰ মাজৰে গাহৰি ঢুকাইছে আৰু ঢুকোৱাৰ লগতে বহুজনৰ ফোন আহে বা কষ্ট পাইছে, গৈছে ডিপাৰ্টমেণ্টৰ ওচৰলৈ, কিন্তু ভেকচিনটো বিচাৰি নাই পোৱা। গাহৰিবোৰ মৰিছে। এজন পালকৰ এটা গাহৰিৰ ওপৰত সপোন ৰচে। সেই গাহৰিটো যেতিয়া ঢুকায়, সেই পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হয়। মই মুখ্যমন্ত্ৰী আৰু আমাৰ কৃষি ও পশুপালন মন্ত্ৰী দেৱক এইটোৱেই মই ৰিকুৱেষ্ট কৰিম যে আমাক এটলিষ্ট এই ভেকচিনটো দিয়ে যেন। বহুত সহায় হ'ব। সহায়ৰ উপৰিও আমি এটা উদ্যোগ গঢ়িবলৈ চেষ্টা কৰিছোঁ, কিন্তু আমি যদি ইমান কোনো সুবিধা চৰকাৰ ফালৰ পৰা নাপাওঁ, আমি ব্যৱসায়বিলাক কেনেকৈ আগবঢ়াম? আমি অসমীয়াই কেনেকৈ ব্যৱসায় কৰিম? সেইখিনি কৈয়ে মই আজি কাটৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে যেন আমাৰ এই কথাবোৰ শুনে।